Hey dosto, আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আৰু বাকি যি নহওক আজি আমি এটা নতুন ৰাইডত যাবলৈ ওলাইছো, য'ত যাম মানে ই নাথাকিব, মানে ই অলপ যাব নোৱাৰে, অলপ অসুবিধা হৈছে। আমিতো গাড়ীত যাম, চাইকেলত নাযাওঁ যিহেতু, তো সেইকাৰণে যাম বুলি ভাবিছো। চ' বেয়া নাপাব, বহুত দিন হ'ল ওলাও নাই। তো কিবা কৈ দি ভাই, কিয় ওলা নাই একেদিন? মানে তুমি মই একেদিন লোৱা নাই না, সেইকাৰণে মানে মই খেলব যাইছিলোঁ, লগ পোৱা নাছিলোঁ। হয়, সেইকাৰণে মানে মই অসুবিধা হৈছিলোঁ। আচ্ছা, তো আমি এতিয়া দুজন যাম, তো বাছত যাম। চ' কি কৰোঁ কি নকৰোঁ সকলো কথা দেখুৱাই আছোঁ। চ' বলক লেটছ গো, গা চা ধুই লওঁ। আৰু সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক। চ' সকলোৱে ঈদ খাব মাতিব মোক, ময়ো যাম বুলি ভাবিছিলোঁ, কিন্তু আপোনালোকে নামাতেই। ক'ৰ পৰা যাম কওকচোন আপোনালোকে। চ' আজিয়ে পাব এইটো ভিডিঅ'। চ' গাইজ, চ' লেটছ গেট ষ্টাৰ্ট। কিবা কৈ দি ভাই লাষ্টত মানে কি ক'ম ঈদ মুবাৰক দিয়ক সকলোকে। ঈদ মুবাৰক চবকে। চ' আমাৰ ইফালে ভিউটো চাই লওক, আৰু আমি মজাকৈ যাবলৈ ওলাইছোঁ আৰু ইফালেদি। চ' বলক লেটছ গো। গাইজ ৱেলকাম, মানে আহি পালোঁ এতিয়া ছয়গাঁও। চ' ছয়গাঁও এতিয়া আহি পালোঁ, আৰু বাকী চন্দিকা মন্দিৰটো দেখুৱাই আছোঁ কেনেকুৱা ধৰণৰ কি। চ' দুজন ল'ৰা আহিছে, সিহঁতে ইফালে ফুৰিবলৈ গৈছে, মই ইফালে ভিডিঅ'টো দেখুৱাই আছোঁ আৰু দেখুৱাওঁ। চ' বলক লেটছ গো। আৰু মন্দিৰটোৰ পিছফালে চাব পাৰে আপোনালোকে, ইফালেতো মন্দিৰ। চ' বাকী দেখুৱাই আছোঁ, বলক সেইফালে যাওঁ, লেটছ গো। চ' বাকী গাইজ ইফালে আহি পালোঁ আমি চন্দিকা মন্দিৰ, আৰু বাকী গেটটো দেখুৱাই দি আছোঁ আপোনালোকক। চ' চাওক ইফালে নতুন মন্দিৰ এটা বনাই আছে, আৰু এইটো হ'ল পুখুৰী, কাছ আছে। আৰু ইফালে বিস্কুট চিস্কুট দিলে আপোনালোকে খাব, মানে দিলে খাব, আৰু এতিয়া বৰ্তমান নাই যিহেতু আন্ধাৰ হৈছে। আৰু বাকী ইফালে মানে আছে, আৰু এয়া দুটা। কিবা কওঁ ভাই, কিবা কওঁ। গা চা ধুই আহিছা? সাবস্ক্ৰাইব নকৰিবি দে কায়ো। स्टार्ट करो এতে গাও ধুম এতে হা এতে গাও ধুম জাপ দিংগল মই হয় নেকি? ইফালে কি কৰি আছা? এনে গাৰ্লফ্ৰেণ্ডৰ লগত বহি আছা? না ডিপ্ৰেছনত বহি আছো গাৰ্লফ্ৰেণ্ড চ' গাইজ ইফালে এইটো গেটটো আমি মানে গেটটোৰ মানে সেই কৰা নাই, আৰু এণ্ট্ৰি কৰা নাই। চ' এইটো একদম লাষ্টত পাব এণ্ট্ৰিটো। ইফালে আছে গণেশ মন্দিৰ আছে, বহুত কিবা কিবি মহাদেৱ মন্দিৰ আৰু কিবা কি আছে অলপ দেখুৱাই দিয়া ইয়াক আহো। আৰু গাইজ এইটো হ'ল গণেশ মন্দিৰ। বাকী এইটো গণেশ মন্দিৰ, আৰু বাকী এইটো নতুনকৈ বনাই আছে। আগত দেখুৱাই আছোঁ বলক। আৰু বাকী গাইজ এইটো মহাদেৱ মন্দিৰ। চ' লাষ্টত দেখুৱাই আছোঁ এইটো দুৰ্গা মন্দিৰ। আৰু গাইজ এইটো হ'ল কি বুলি কয় মহাদেৱ মন্দিৰ। চাওক এইটো, আৰু ইয়াত বেলৰ তল আছে। আৰু গাইজ এইটোৱে চবতছে ডাঙৰ ভগৱান, এইটো হ'ল কালি। আৰু বাকী চাব এইফালে হেৰি আছে, কলপাৰ আছে। বাকী চাওক, আৰু ইয়াত চাব লগা একো নাই, এই আছিল। বাকী ইফালে দেখুৱাই আছোঁ বলক। আৰু গাইজ এইফালে চাইডৰখিনি, আৰু চাওক ইফালে চাইডৰখিনি কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে আহিব পাৰে, লোকেশ্যনটো দি দিম। সকলোৱে চিনিয়ে পায় যিহেতু। চ' আহিব সকলোৱে। আজি ঈদ বুলি এটা ভিডিঅ' বনালোঁ, আৰু একদম নৰ্মেলকৈ এটা চিনেমেটিক শ্বট চাই লওক, তাৰপাছত ভিডিঅ'টো আৰু শেষ কৰিম আৰু। কি গাইজ মানে ধামা বুজাই আছে, আৰু মানে গধূলি হৈছে দা সেয়া কালি লৈ যাওঁ। এই ভাই কি কৰি আছা? এতিয়া মোক মিউজিক দে লা 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 খানে ৰবল নে ক'বা ক ভাই ক ইমান টান কি আছে? এই মাছ চকুটি মাছি তোকে মাছি ইফালে দেখিবলৈ পাইছে ভোগ ঘৰ, ইফালে ভোগ দিয়া হয়, চাকি বন্তি দিয়া হয়। আৰু বাকী গাইছে ইফালে চাওক, ইফালে হৈছে মন্দিৰটোৰ পিছফাল, এইটো চাওক। আৰু এইফালে ভিতৰত মানে মানুহ আহি আছে সেইকাৰণেও, চ' বন্ধ কৰা নাই। চ' এতিয়া মানে চাকি বন্তি দিব আৰু এতিয়া বৰ্তমান। চ' বলক লেটছ গো। ৰেডি। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156
ও ভাই ভাঙ্গৰ ৰেষ্টুৰেণ্ট मुझे अपने घर जाना है मुझे घर जाना है मुझे अपने घर जाना है পাৰ্টি পাছো নহয় পাৰ্টি দিছোঁ আই দিছোঁ ঐ মই দিছোঁ মনচুৰ দিছি ইয়ো খাই আছে বিকাশ হৈ মনচুৰ মাজি দেখা চ' মন্দিৰৰ পৰা ওলাই দিলোঁ আৰু বাকী আপোনালোকে চাই আছে তো লাষ্টত গম পাব ঘৰত কি কি কৰোঁ চবলক গাইজ ভিডিঅ'টো যদি ভাল পালে অলপ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বাকী বেছি দেখুওৱা নহ'ল আৰু চ' সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক সকলো ভাই ভনী মুছলিম ধৰ্মৰ ভাই ভনী ইছলাম ধৰ্মৰ ভাই ভনী সকলোকে ঈদ মুবাৰক মোৰ ফালৰ পৰা চ' জয় আই অসম আৰু যি দুজন ল'ৰা গৈছিল সিহঁতেও ঘৰে ঘৰে গ'ল চ' ময়ো আহিলোঁ চ' বাই বাই জয় আই অসম আৰু নতুন নতুন ভিডিঅ' আহি আছে চ' বাই বাই